নমস্কাৰ, পাচুমাইনা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি যিহেতু আমাৰ ডেষ্টি ৰিচিপশ্যন, আগৰ ফটোগ্ৰাফী চাই চাগে গমেই পাইছে নহয় জানো। আকৌনো কাৰ বিয়া খাবলৈ ওলাইছোঁ। এইফালে মোৰ লগত জুচিকা, পৰি, এইফালে পেহী, খুৰী আকৌ পিছত সোমাই দিছে লাজতে। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, দুটা ঘৰ পাৰ হৈয়ে পায় আৰু আমি আহিয়ে বিয়া ঘৰ পাই গ'লোহি। এইফালে আকৌ বাটতে আমাৰ ছোৱালীকেইজনীয়ে ৰীল বনাই আছে, যি মৰম লাগিছে দেখিছে নহয়। এইফালে আমাৰ কইনাৰ মাক, তাৰপিছত এইফালে বিয়া ঘৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। এইফালে গীতি কৰি, এইফালে আকৌ কইনাৰ আইতাক, এয়া কইনাৰ আইতাকে সুধি ফুৰিছে খালে নে নাই সকলোকে। এইফালে আমাৰ মৰম লগা কইনাজনী দেখিছে দৃষ্টি, সিদিনা তাই কনাই খোলা আছিলে। মোৰ ভিউৱাৰ্ছবিলাকে গমেই পায় নহয় জানো। আৰু যি তাই ৰিচিপশ্যন দিছে, সেই ৰিচিপশ্যনৰ সেইফালে আমাৰ কণমানিকেইটাই কি ক'ব শুনক। বিয়া খাই মেলি ঘৰলৈ আহি আছোঁ। খুৰী আৰু মই, পেহী আগতীয়াকৈ আহিলে, এতিয়া আমি আহি আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।